ভাই ক'ত আছে? মই এতিয়া হাউলি ৰাসত আহিছোঁ। আজি ৰাস মহোৎসৱত মানে আজি প্ৰথম দিনা আমি প্ৰথম দিনাই আহিলোঁ। এইটো কিমানতম ৰাস উৎসৱ হৈ আছে এইবাৰ? হা কিমানতম ৰাস উৎসৱ হৈ আছে? এইটো কিমানতম বা হৈছে মই পাহৰি গ'লোঁ। নিশ্চয় সেইটো আপোনালোকক নিশ্চয় দেখাব নেকি? নাজানে নেকি আপুনি? মই কি মানুহ আপুনি? গুৱাহাটীত থাকোঁ। মানে আজি 4 বছৰৰ পৰা অহা নাছিলোঁ, আজি 4 বছৰৰ পৰা আহিছোঁ। হা গেট আৰম্ভ হ'ল। টিকেট কিনিবলৈ যি লাইন লাগি আছে চাওক, টিকেট কিনিবলৈ লটাৰী টিকেটৰ লাইন চাইছে না? যাব নিদিয়ে আপোনাক, যাব নিদিয়ে। চাওক ভিৰ লাগি আছে লটাৰী টিকেট, আমাক যাবাই দিলে। ভিতৰত সোমাব পাৰিলোঁ, লাইন চাইন ভাঙি আৰু কিবা কিবি ভিতৰত সোমাই আহিলোঁ। এইবাৰ ৰাস মহোৎসৱত ৰাস মহোৎসৱৰ লাষ্টৰ দিনা পৱনদ্বীপ পাৰফৰ্মেঞ্চ কৰিব, লাইভ পাৰফৰ্মেঞ্চ চাব নাপাৰিব। আৰু লাইভ পাৰফৰ্মেঞ্চ চাবলৈ ৰাস মহোৎসৱত আহিব লাগিব। আৰু যি ভিৰ লাগি যাব ৰাস মহোৎসৱৰ লাষ্টৰ দিনা। এইবাৰ এটা ৰাস মহোৎসৱৰ আৰু এটা বিশেষ আকৰ্ষণীয় বস্তু এটা বনাইছে, সেইটো হ'ল চন্দ্ৰয়ান 3 যিটো আপোনাৰ আমাৰ চন্দ্ৰত লেণ্ড কৰাৰ পিছত যিটো দৃশ্য হৈছিল, সেইটো দৃশ্য আপোনালোকে এইফালে চাব পাৰিব। এইটো এবাৰ ৰাস মহোৎসৱৰ আকৰ্ষণীয় এটা দৃশ্য বুলি আহি পালে আমাৰ ছাৰ, আমাৰ ডেভেলপাৰ ছাৰ তো আহি পালে, লগতে আমাৰ ছিংগাৰ মইনুল। অঁ ছাৰ ভালে আছে ছাৰ? অঁ ভালে আছোঁ ছাৰ। কি খবৰ ছাৰ? ভালে আছোঁ আৰু। অঁ হেলিকপ্টাৰ এই তাতে চন্দ্ৰয়ান 3 তাতে থৈ আহিছোঁ। অঁ ৰকেটটো লৈ আহিলোঁ, এইবাৰ হেলিকপ্টাৰ থৈ আহিলোঁ এইবাৰ, আৰু ইয়াতে আনি লেণ্ড কৰি দিলোঁ আৰু। ভাল লাগছে না? আৰু আপুনি বেগ চেক কিয় লৈ আহিছে এইফালে? অঁ কিবা কিবি পালে উঠাই লৈ যাব নেকি? বঢ়িয়া বঢ়িয়া। গোফাৰ ভিতৰলৈ যাওঁ। হেল্ল' ভাই, ভয় নাখাব? মানে বহুত দিন পিছত ভিডিঅ' কৰি আছোঁ, ভিডিঅ' কৰা বাদে দিছিলোঁ। আৰু এইফালে এতিয়া কিবা ভয়ানক এটা আৰু এটা চাগে ভিডিঅ' কৰি আছে। কি ধুনীয়া এটা দৃশ্য। দিয়া হৈছে এও এটা দৃশ্য চাব পাৰে, মনোমোহা দৃশ্য এটা বনাই থৈছে। আৰু এইফালে আছে আপোনাৰ কৃষ্ণ ঝুলি আছে। আৰু এই ৰাস মহোৎসৱটো 1998 চনৰে পৰা চলি আহিছে। এই 1998 চনৰ পৰা আজি 2023 লাষ্ট, মানে 2024 আহি আছে, 2023 আহি পালে, 24 আহি পালে। এইফালে টিকেট খেল, লটাৰী খেল, যিবিলাক খেলৰ খাবলৈ পপকৰ্ণ লৈ আছোঁ। আৰু ভাই পপকৰ্ণ কিমানকৈ পেকেট? অঁ ভাই কিমানকৈ পেকেট? 20 টকা লৈ আছে। আমি যোৱাবাৰ খাইছিলোঁ 10 টকাকৈ, এইবাৰ লৈ আছোঁ 20 টকা। এইটো দোকানৰ ৰেণ্ট 70,000 টকা, এই কেৱল এই মেলাৰ কাৰণে। লগতে কাপো খাব পাৰি আমি। আৰু এইটো আছে মাটিৰ কলহ, এইটো 20 টকা আৰু এইটো 30 টকা। কেনেকুৱা ৰে? মজা না? মিডিয়াম। কেনেকুৱা লাগিছে? মই এটা ব্লগ বনাইছিলোঁ এখন টিকেটৰ কথা। এখন টিকেট কাটিবলৈ মই আহিছিলোঁ, যিখন টিকেটৰ মূল্য আছিল 100 টকা, আৰু সেইটো হাউলিত আহিছিলোঁ। টিকেটটো পোৱা নাছিল। যাৰ প্ৰথমটো পুৰস্কাৰ আছিল ৰেঞ্জ ৰোভাৰ। ৰেঞ্জ ৰোভাৰ প্ৰথম পুৰস্কাৰ 100 টকাৰ লটাৰী টিকেটত কোনোবাই ৰেঞ্জ ৰোভাৰ পাব, আৰু সেইটো ৰেঞ্জ ৰোভাৰ আমি মুকলি কৰি দিয়া আছে। আৰু এই ৰেঞ্জ ৰোভাৰটো 100 টকীয়া টিকেটত পাব। ৰাস মহোৎসৱ খেল কমিটি, সেই কমিটিৰ তৰফৰ পৰা এখন খেল পাতে। সেইখন খেলত এই ৰেঞ্জ ৰোভাৰটো কোনোবা এজন ভাগ্যৱানে এই ৰেঞ্জ ৰোভাৰটো মানে ৰেঞ্জ ৰোভাৰটো টিকটত পাব। এই ৰেঞ্জ ৰোভাৰটোৱে পাব প্ৰথমটো পুৰস্কাৰত। চাব পাৰে আপোনালোকে, এইটোৱে সেইটো ৰেঞ্জ ৰোভাৰ।
যাৰ লগত ফটো উঠাবলৈ মানুহে ভিৰ লাগি আছে এতিয়া আৰু এইফালে বহুতো গাড়ী আছে টিকেট খেলৰ মই একফালৰ পৰা আপোনালোকক দেখাই দি এইফালে আহিম আকৌ স্কৰ্পিঅ' আছে বিভিন্ন ধৰণৰ গাড়ী আছে কিন্তু ৰেঞ্জ ৰ'ভাৰটো ইয়াৰে প্ৰথমটো পুৰস্কাৰ আছে ৰেঞ্জ ৰ'ভাৰ মোটামুটি আপোনাৰ 74 লাখৰ গাড়ীটোৱে আছে প্ৰথমটো পুৰস্কাৰ এইফালে যিখিনি গাড়ী আপুনি চাই আছে এইটো হ'ল 100 টকীয়া টিকেটৰ পুৰস্কাৰ সকলোকেইটা এক্ৰমে আছে নাম্বাৰ এক্ৰমে থোৱা আছে এইফালে কিন্তু ৰেঞ্জ ৰ'ভাৰটো প্ৰথমটো পুৰস্কাৰ তো এইখিনিলৈকে আহি শেষ তো এইখিনিতে আজি ভিডিঅ' সম্পূৰ্ণ কৰিছোঁ আকৌ লগ পাম কোনো এটা নতুন ভিডিঅ'ৰ লগত তো আপোনালোকে মোক ছাপোৰ্ট অলপ কৰিব কাৰণ বহুত দিন পিছত আকৌ ব্লগিং ষ্টাৰ্ট কৰি আছোঁ তো আপোনালোকে আৰু ছাপোৰ্টত বহুতখিনি মোক প্ৰেৰণা যোগায় তো আজিৰ ভিডিঅ' এইখিনিলৈকে সম্পূৰ্ণ কৰিছোঁ আকৌ দেখা পাম নতুন এটা ভিডিঅ' লৈ